আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। মই এতিয়া আপোনালোকক মানে এটা ৰেচিপি বনাই দেখাম বুলি ভাবিছোঁ আৰু ৰেচিপিটো যদি ভাল লাগে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব আৰু নিশ্চয় ভাল লাগিব বুলি আশা থাকিল। আহক এতিয়া কিটচেনলৈ যাওঁ, আপোনালোকক দেখাই আছোঁ মই কি কৰোঁ আৰু কেনেদৰে বনাওঁ। মোৰ বস্তু ৰেডি হৈ গৈছে। এয়া ৰঙালাও আৰু আলু, এইফালে কেঁচা জলকীয়া, জালুক পিচি লৈছোঁ আৰু লগতে আদা আৰু ৰচুন খুন্দি লৈছোঁ। লগত আছে আৰু শুকান জলকীয়া 3টা আৰু ডাঙৰ ডাঙৰ জোখৰ আৰু মানে 2টা পিঁয়াজ, মাংসটো চাই মানে চব্জি চাই কিনে 2টা পিঁয়াজ লৈ লৈছোঁ আলু আৰু এইফালে আছে মাংস। এয়া কেৰাহী গৰম হৈ গ'ল, এতিয়া মই তেল দি দিছোঁ। এতিয়া মই পিঁয়াজ দিছোঁ আৰু পিঁয়াজটো দি লৈছোঁ। পিঁয়াজটো এতিয়া অলপ মই লৰাই দিছোঁ। তাৰপিছত এতিয়া কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই ৰচুন, আদা আৰু শুকান জলকীয়া দিছোঁ, যিটো মই পিচি ৰাখিছিলোঁ। জালুকটো মই অলপ দেৰিকৈ দিম। এতিয়া মই মাংসটো দিছোঁ। এয়া মই মছলা দি দিলোঁ। মছলাটো দিছোঁ মই ধনিয়া পাউডাৰ, ৰেড চিলি আৰু জিৰা পাউডাৰ দিলোঁ আৰু এতিয়া মই আলু দি দিছোঁ। হৈ গৈছে আৰু কালাৰটো দেখিছেই। মই কিন্তু বহুত টেষ্টি গোন্ধ পাইছোঁ। আপোনালোকে পাইছেনে নাই সেইটো ক'ব নোৱাৰোঁ। এতিয়া মই দি দিম ইয়াত ৰঙালাওটো দি দিম। ৰঙালাও দি দিছোঁ। এতিয়া মই অলপ দেৰি লৰাই দিছোঁ। তাৰপিছত মই অলপ পানী দিম, মানে অলপ গ্ৰেভি টাইপৰ বনাম বুলি ভাবিছোঁ। পানী দি দিম, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এতিয়া মই পানী দি দিছোঁ। পানীৰ পৰিমাণটো চাই ল'ব পাৰে আপোনালোকে মই কিমানটো দিছোঁ। ফাইনেলি এতিয়া মাংসটো হৈ গৈছে। এতিয়া মই টেষ্ট কৰিম হা, কেনেকুৱা হৈছে জনাম আপোনালোকক। এতিয়া মই টেষ্ট কৰিছোঁ। ৱাও, টেষ্টি। আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বাই বাই, গুড নাইট।